লাগি ধৰি ভৰি আছে বেয়া ভৰিটোৰ পৰা আৰম্ভ কৰিছোঁ। আজি দেওবাৰ দিনটো মই সদায় দিব যোৱা হয়, মানে এটা ক্লাছ থাকে মোৰ। কিহৰ ক্লাছ সেইটো এতিয়া নকওঁ বাৰু, পাছত ক'ম সময় আহক। এতিয়া ওলাই ল'লোঁ আৰু ধুনীয়াকৈ। আচলতে খেলি থাকোঁতে অকণমানে শূলডাল মানে সোমাই গ'ল ভৰিত সোমাই গৈ পেলাই এতিয়া এই অৱস্থা আৰু। কালি ঘৰতে বেণ্ডেজ চেণ্ডেজ মাৰি দিলোঁ নিজেই, উপায় নাই। এইডালো ফিটাডাল আঠা দিবগৈ লাগিব এতিয়া গৈ পেলাই। কিতাপ বহি ভৰাই ল'লোঁ, যিহেতু ক্লাছ যাম কিতাপ বহি লাগিব। এইফালে কিতাপ বহি ধুনীয়াকৈ ভৰাই ল'লোঁ। তাৰপাছতে সৰু বক্সটো খুলি তাতে কেইটকামান টকা আছিলে, টকানো কেইটকা আৰু 300 টকা এটা লৈ ল'লোঁ ধুনীয়াকৈ। 2000 years later. লাগি ধৰি ভৰি আছে এখন প্লাষ্টিকে খাই দিলে। তাৰপাছতে দামী এটা 10 টকীয়া ফেব্ৰিকুইক এখেতক মই দি পেলাই আহিলোঁ চিধাই ডিমৌ। One eternity later. তাৰপৰা ক্লাছটো কৰি বাহিৰলৈ ওলাই অহাটো দেখিছোঁ যে একদম পৰা আন্ধাৰ হ'ব হ'ল, বহুখিনি সময় হৈ গ'ল। তাৰপাছত বহিলোঁ মই চুলি কাটিম বুলি। চুলিখিনি বহুত দিন কটা নাছিলোঁ, চুলিখিনি কাটি লওঁ। কেনেকৈ কাটিলোঁ যদি জানিব বিচাৰিছোঁ নেক্সট ভিডিঅ' চাব, নেক্সট ভিডিঅ'ত দেখাম। আজিলৈ বাই বাই।